নমস্কাৰ, মই কৰবীয়ে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই অতি কম সময়তে বনোৱা কুকাৰত জহা চাউলৰ পায়সৰ ৰেচিপি এটা লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। জহা চাউলখিনি মই ভালদৰে ধুই পানীত 20 মিনিটৰ কাৰণে তিয়াই থৈ দিছিলোঁ। এতিয়া পানীৰ পৰা ওলাই কুকাৰত দি দিলোঁ। এয়া মই গৰুৰ গাখীৰ 1 লিটাৰ ব্যৱহাৰ কৰিম। কুকাৰত মই 4টা চিটি মাৰিবলৈ ৰাখি দিলোঁ। এয়া কুকাৰৰ ঢাকনি গুচাই মই ইয়াতে ইলাচিখিনি গুড়ি কৰি দি দিলোঁ। ভালদৰে লৰাই থাকিম যাতে চাউলখিনি গোটেই গলি যায়। এতিয়া প্ৰয়োজন অনুসৰি চেনি দি দিলোঁ। ফ্ৰুটছৰ কাৰণে কিচমিচ আৰু কাজুখিনি দি দিম ইয়াতে। এয়া বাহিৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ আপোনালোকক। চাওকচোন বৰষুণ এইফালে পৰি আছে আৰু ইয়াতে গৰম গৰম পায়স হৈ আছে। এয়া মোৰ পায়স ৰেডি হৈ গ'ল। এতিয়া বৰষুণ বতৰত কিবা এটা স্পেচিয়েল বনাই খাবৰ মন যায় নহয়নে? আপোনালোকে কি বনাই খালে জনাবচোন। লগতে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ আৰু অতি সোনকালে আন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। বাই বাই।